হে বন্ধুসকল নমস্কাৰ। এইটো মোৰ প্ৰথম ভিডিঅ' মোৰ চেনেলত। যদি ভিডিঅ'টো চাই ভাল লাগিছে, শিকিব পাৰিছে নজনা বস্তু, তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি আমি শিকিম উইণ্ড'জ অপাৰেটিং ছিষ্টেম বা উইণ্ড'জ 10ত ভাৰ্চুৱেল মেচিন ইউজ কৰি কেনেকৈ কালি লিনাক্স ইনষ্টল কৰি ল'ব পাৰি। কালি লিনাক্সৰ বিষয়ে আপোনালোক সকলোৱে জানেই। কিছুমানে আপোনাৰ ইথিকেল হেকাৰবিলাকে ইউজ কৰে, ছিকিউৰিটি পাৰপাছত ইউজ কৰে। আজি আমি কেনেকৈ কালি লিনাক্সটো ইনষ্টল কৰি ল'ব পাৰি। তাৰে কাৰণে মই যেনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। প্ৰথমতে আমি গুগলত যাই কালি লিনাক্স টাইপ কৰি কালি লিনাক্সৰ অফিচিয়েল ৱেবছাইটত যায় কালি লিনাক্স ISO ফাইলটো ডাউনলোড কৰি ল'ব লাগিব। ইয়াত বহুত ISO ফাইল আপোনাৰ দেখা পাব। তাত আপোনাৰ কালি লিনাক্সৰ 32 বিট ISO ফাইলটো ডাউনলোড কৰি ল'ব লাগিব। ফাইলটো ডাউনলোড হোৱাৰ পিছত আপোনাৰ এনেকুৱাকৈ ISO ফাইল আপোনাৰ কম্পিউটাৰত ছেভ হ'ব। এতিয়া আমি দ্বিতীয় ছফ্টৱেৰটো ডাউনলোড কৰি ল'ব লাগিব। আপোনাৰ vmware লিখি vmwareৰ ৱেবছাইটটোত যাব লাগিব। তাত আপোনাৰ vmware ৱৰ্কষ্টেশ্যনৰ ফ্ৰী ভাৰ্জন এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকৰ সহজৰ কাৰণে ISO ফাইল আৰু ছফ্টৱেৰৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যায়ো আপোনালোকে ডাউনলোড কৰি ল'ব। vmware ৱৰ্কষ্টেশ্যনৰ আপোনাৰ ৱৰ্কষ্টেশ্যন 15ৰ আপোনাৰ উইণ্ড'জ ভাৰ্জন আৰু লিনাক্স ভাৰ্জন আছে। আমি উইণ্ড'জ ভাৰ্জনটো ডাউনলোড কৰি ল'ম। 132 MBৰ হয়। ডাউনলোড হোৱাৰ পিছত ফাইলটোত ডাবল ক্লিক কৰি আমি ইনষ্টল কৰিম ছফ্টৱেৰটো। ইয়াত আপোনাৰ ষ্টেপ বাই ষ্টেপ যেনেকুৱাকৈ দেখুৱাইছোঁ তেনেকুৱাকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, তো কোনো ধৰণৰ অসুবিধা নহয়। ছফ্টৱেৰটো ইনষ্টল হোৱাৰ পিছত ফিনিছ বটনত ক্লিক কৰি এটা উইণ্ড'জ পপ আপ হ'ব। সেইটোত আপোনাৰ ন' ছিলেক্ট কৰিলেই হ'ল। আমি ন'ট ক্লিক কৰিম। ডেস্কটপত আপোনাৰ vmwareৰ এনেকুৱাকৈ আপোনাৰ আইকনটো দেখা পাব। তাত আপোনাৰ ডাবল ক্লিক কৰাৰ পিছত উইণ্ড' এটা পপ আপ হ'ব। তাত আমি ফ্ৰী ভাৰ্জনটো নট ফৰ কমাৰ্চিয়েল ইউজ এটা অপশ্যন আহিব, তাত আমি কণ্টিনিউ কৰিম। আৰু ফিনিছ কৰিম। তাৰপিছত আপোনাৰ মেইন উইণ্ড' খোল খাব vmwareৰ। তাত আপোনাৰ ক্ৰিয়েট এ নিউ ভাৰ্চুৱেল মেচিন, তাত আমি ক্লিক কৰিম। তাত আপোনাৰ লাষ্টৰ অপশ্যনটো আমি ছিলেক্ট কৰিম। ছিলেক্ট কৰি নেক্সট কৰিলোঁ। নেক্সট কৰাৰ পিছত অপাৰেটিং ছিষ্টেম আমি লিনাক্স ছিলেক্ট কৰিম। ভাৰ্জন আমি আদাৰ লিনাক্স 2.6x কাৰ্নেল
চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত নেক্সট ক্লিক কৰিম। এতিয়া ভাৰ্চুৱেল মেচিনটোৰ নাম আমি নিজৰ ইচ্ছামতে দিব পাৰোঁ। মই ইয়াত কালি হেকিং OS নাম দিলোঁ। আৰু লোকেশ্যনটো আপোনাৰ চি ড্ৰাইভ, বাই ডিফল্ট চি ড্ৰাইভ দেখোঁ। মই চি ড্ৰাইভত ইনষ্টল নকৰি আপোনাৰ এপ ড্ৰাইভ এটা বনাই লৈছোঁ, য'ত আপোনাৰ 29 GB চাইজৰ হয়। সেইটোত মই কালি ইনষ্টল কৰিম। এয়া মই এপ ড্ৰাইভ টো চিলেক্ট কৰি ল'লোঁ। বাই ডিফল্ট আপুনি চি ড্ৰাইভতো ইনষ্টল কৰিব পাৰে, কোনো অসুবিধা নাই। চিলেক্ট কৰি নেক্সট ক্লিক কৰিলে হ'ল। ডিস্ক চাইজটো আপোনাৰ মিনিমাম 25 GB দিব লাগে। ছিংগল ফাইলটো চিলেক্ট কৰিব। চিলেক্ট কৰি নেক্সট কৰক। এতিয়া আমি যিখিনি ছেটিংছ চিলেক্ট কৰিলোঁ, এটা অভাৰভিউ দেখুৱাইছে। এতিয়া আমি এইটো ফিনিছ কৰিম। ফিনিছত ক্লিক কৰিম। ছাইডৰ হোমৰ কাষত আপোনাৰ কালি হেকিং OSৰ আপোনাৰ চিম্বলটো আহিছে, তাত আমি ৰাইট ক্লিক কৰিম। কৰি ছেটিংছত ক্লিক কৰিম। ছেটিংছ খোল খাব। তাত আপোনাৰ মেমৰি অপশ্যনত যাম। তাত অকল 256 MB আছে, তাত আমি 2 GB কৰি ল'ম। আৰু যদি আপোনাৰ কম্পিউটাৰ বা লেপটপৰ ৰেম 2 GB বা 4 GB হয়, দেন 1 GB চিলেক্ট কৰিব। তাৰপিছত CD, DVD অপশ্যনত যাম। ইয়াত অটো ডিটেক্ট হৈ আছে, সেইটো আমি চেঞ্জ কৰি তলত ইউজ ISO ইমেজ ফাইলত চিলেক্ট কৰি ব্ৰাউজ কৰিম। ব্ৰাউজত ক্লিক কৰি আমি কালি লিনাক্স ISO ফাইলটো যে ডাউনলোড কৰিছিলোঁ, সেইটো আমি চিলেক্ট কৰিম। আমি মেমৰি 2 GB লৈ বঢ়ালোঁ আৰু CD, DVD, ISO ফাইল চিলেক্ট কৰি এতিয়া অ'কে ক্লিক কৰিম। তাৰপিছত কালি হেকিং OSত আকৌ যাই তাত ৰাইট ক্লিক কৰি পাৱাৰ অন অপশ্যনটোত ক্লিক কৰিম। তেতিয়া কালি লিনাক্সৰ ইনষ্টলেশ্যন পপআপটো খোলা যাব। তাত আমি গ্ৰাফিকেল ইনষ্টল অপশ্যনটো চিলেক্ট কৰি এণ্টাৰ কি দবাম। এতিয়া কালি লিনাক্সে নিজে নিজে কপি কৰি ল'ব। আপোনাৰ লেংগুৱেজ ৰিজনবিলাক চিলেক্ট কৰি ল'লে হ'ল। vmware টুলৰ আপোনাৰ এটা পপআপ আহিব, সেইটো ডাউনলোড এণ্ড ইনষ্টলত ক্লিক কৰি দিলেই হ'ল, নিজে নিজে ইনষ্টল হৈ যাব। এতিয়া ৰিজনটো চিলেক্ট কৰি কণ্টিনিউ কৰিলে হ'ল। লেংগুৱেজ চিলেক্ট কৰি ল'ব লাগিব।
প্ৰচেছটোত আপোনাৰ অকণমান টাইম লাগে, 35 মিনিটছ লাগে। চ' মাজে মাজে আপোনাৰ মই স্কিপ কৰিম। এইটো আপোনাৰ কালিয়ে থাকক বাই ডিফল্ট। ইয়াত হোষ্ট আপোনাৰ এমটি থাকক বাই ডিফল্ট। ইয়াত ৰুট পাছৱৰ্ড লাগিব প্ৰয়োজনীয়। ৰুট পাছৱৰ্ডটো ছেট কৰাৰ পিছত আপোনাৰ কণ্টিনিউ কৰিলে হ'ল। ইয়াত প্ৰথম অপশ্যনটো আমি চিলেক্ট কৰিম। প্ৰথম অপশ্যনটো চিলেক্ট কৰি কণ্টিনিউ প্ৰেছ কৰিম। ইয়াত ভাৰ্চুৱেল ডিস্কটো আপোনাৰ চিলেক্ট হৈ আছে, সেইটো আমি কণ্টিনিউ কৰিম। ইয়াত অল ফাইল প্ৰথম অপশ্যনটো আমি চিলেক্ট কৰিম। ইয়াত আপোনাৰ কোনো ধৰণৰ ফাইল ডিলেট নহয়, কাৰণ ভাৰ্চুৱেল হাৰ্ড ডিস্কতে আমি ইনষ্টল কৰি আছোঁ। চ' এইটো ইয়াত লাষ্ট অপশ্যনটো চিলেক্ট কৰি কণ্টিনিউ কৰিম। য়েছ অপশ্যন চিলেক্ট কৰি কণ্টিনিউ কৰিম। নো অপশ্যন চিলেক্ট কৰি কণ্টিনিউ কৰিম। ইয়াত য়েছ অপশ্যন চিলেক্ট কৰি কণ্টিনিউ কৰিম বুট মেনেজাৰৰ কাৰণে। ইয়াত তলৰ অপশ্যনটো চিলেক্ট কৰি কণ্টিনিউ কৰিম। বুট লোডাৰ ইনষ্টল হ'ল। ইনষ্টলেশ্যন কমপ্লিট হ'ল। এতিয়া কালি লিনাক্সটো ছাকচেছফুলি ইনষ্টল হ'ল আমাৰ ভাৰ্চুৱেল মেচিনত। আমি ইউজাৰ নেম আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি চাইন ইন কৰিব লাগিব। এয়া আমাৰ কালি লিনাক্স ছাকচেছফুলি ইনষ্টল হ'ল। এতিয়া ইনষ্টল টুলত আপোনাৰ পপ আপ এটা দেখিব। ফাইলখিনি ডাউনলোড কৰি ল'ব লাগিব। ফাইলটো ডাউনলোড হোৱাৰ পিছত ডেস্কটপত আপোনাৰ এনেকুৱাকৈ vmware টুলছ বুলি আপোনাৰ দেখা পাব। তাত আপোনাৰ জিপ ফাইলটো চিলেক্ট কৰি ৰাইট ক্লিক কৰক। ৰাইট ক্লিক কৰাৰ আৰ্কাইভ খোলা যাব। তাত আপোনাৰ ফাইলটো চিলেক্ট কৰি ৰাইট ক্লিক কৰি এক্সট্ৰাক্ট কৰক ফাইলটো। হোম ফোল্ডাৰত এক্সট্ৰাক্ট কৰক। এক্সট্ৰাক্ট কৰাৰ পিছত আপোনাৰ হোম ফোল্ডাৰত এক্সট্ৰাক্ট কৰাৰ পিছত আপোনাৰ vmware টুলছ এটা ফোল্ডাৰ পাব। তাত আপোনাৰ ৰাইট ক্লিক কৰি অ'পেন ইন টাৰ্মিনেল, তাৰপিছত আপোনাৰ কামাণ্ড আপোনাৰ যেনেকৈ দেখুৱাইছোঁ আপোনাৰ কামাণ্ড লিখি ষ্টেপবিলাক ফ'ল' কৰক। এণ্টাৰ টিপি গ'লে হ'ল। এণ্টাৰ, এণ্টাৰ, এগেইন এণ্টাৰ, এগেইন এণ্টাৰ। ইয়াত য়েছ ক্লিক কৰক আৰু এণ্টাৰ কৰক।
Enter. Yes টাইপ কৰক আৰু এণ্টাৰ কৰক. Enter. এতিয়া ছফ্টৱেৰটো ইনষ্টল হ'ব. Yes লিখি এণ্টাৰ কৰক. আকৌ yes লিখি এণ্টাৰ কৰক. No লিখি এণ্টাৰ কৰক. একমাত্ৰ ইয়াতে no হ'ব, বাকী চব yes হ'ব. কাৰ্নেলৰ আপোনাৰ অপশ্যনটোত no হ'ব. ইয়াত লাষ্টৰ এইটোতো yes হ'ব. yes লিখি এণ্টাৰ কৰক. এতিয়া নিজে নিজে ইনষ্টল হ'ব. কাম আমাৰ শেষ হ'ল. ইয়াত অকণমান টাইম লয় ইনষ্টল হওঁতে. এয়া চাওক ইনষ্টল হ'ল. চ' vmware টুলছটো আমাৰ ছাকচেছফুলি ইনষ্টল হ'ল. কামাণ্ডখিনি আপোনালোকে চাই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব. তো ছাকচেছফুলি আপোনালোকে ইনষ্টল কৰিব পাৰিব. এয়া কালি লিনাক্সৰ ছেটিংছ হয়. ইয়াত আমি ব্লুটুথ, বেকগ্ৰাউণ্ড অপশ্যন, ন'টিফিকেশ্যন আৰু বহুতো অপশ্যন, প্ৰাইভেচি অপশ্যন আমি দেখা পাওঁ. আৰু আপোনাৰ ইয়াত এপ্লিকেশ্যন আপোনাৰ এপ্লিকেশ্যন কালি লিনাক্সত প্ৰি ইনষ্টল আহে. ইউটিলিটি আপোনাৰ পাছৱৰ্ড হেকিং, ছিষ্টেম হেকিং, নেটৱৰ্ক হেকিং আহি থকা দিনবোৰত এই ইউটিলিটিবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইহঁতৰ ব্যৱহাৰ কি, তাৰ ওপৰত মই ভিডিঅ' বনাম, আপোনালোকে চাব পাৰিব. লগতে আশা কৰোঁ আজি আপোনালোকক প্ৰথম ভিডিঅ'টোৰ জৰিয়তে কালি লিনাক্স কি আৰু কালি লিনাক্স কেনেকৈ ইনষ্টল কৰি ল'ব পাৰি ভাৰ্চুৱেল মেচিনৰ সহায়ত উইণ্ড'জ অপাৰেটিং ছিষ্টেমত, সেইটো আপোনালোকক শিকাব পাৰিলোঁ. চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে. প্ৰথম ভিডিঅ' মোৰ এইটো অকণমান বেয়া হ'ব পাৰে. চ' অনাগত দিনত উৎকৃষ্টমানৰ ভিডিঅ' দিয়াৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ. থেংক ইউ ভেৰি মাছ.